Hello everyone, welcome to my YouTube channel Assamese Beauty Tips. আজি মই আপোনালোকৰ ওচৰত এটা নতুন ভিডিও লৈ আহিছো। ভিডিওটো হেকলৈ চাব, তেতিয়া হলে আপোনালোকে বহুতো নজনা কথা জানিব পাৰিব। আপোনালোকলৈ এটা অনুৰোধ যাতে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰে। বন্ধু বান্ধৱীসকল, আমি সকলোৱে জানো যে ছালৰ প্ৰকাৰ অনুসৰি পাঁচটা ভাগত ভাগ কৰা হৈছে। 1 নম্বৰ নৰ্মেল স্কিন, অইলি স্কিন, ড্ৰাই স্কিন, সেনসিটিভ স্কিন বা কম্বিনেশন স্কিন। আজি এই ভিডিওটোত অইলি স্কিনৰ কিদৰে আমি ঘৰুৱাভাৱে যতন ল'ব লাগে তাৰ বিষয়ে আলোচনা কৰিম। ভিডিওটো হেকলৈ আপোনালোকে অকণো স্কিপ নকৰাকৈ চাব আৰু আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰিব। সাধাৰণতে অইলি স্কিন হ'লে আমাৰ খুবেই ভাল, কিয়নো অইলি স্কিনত পটককৈ ৰিংকেলছ নপৰে, অৰ্থাৎ মানুহ পটককৈ বুঢ়া নহয়। ইয়াৰ বাহিৰেও অইলি স্কিনত গ্লেমাৰ থাকে। আজিকালি বহুতো পুৰুষ মহিলাই মেকআপৰ জৰিয়তে স্কিনখন অইলি কৰিব বিচাৰে। যেহেতু এক অনুজ্জ্বল স্কিন কোনেও পছন্দ নকৰে, কিন্তু আমাৰ স্কিনখন যদি লগাতকৈ অধিক অইলি বা তেলতীয়া হয় তেতিয়াহ'লে আমি তাক সঠিকভাৱে পৰিচৰ্যা কৰিব লাগে, নহ'লে আমাৰ শালমইনা ওলোৱাৰ সমস্যা আদি আহি পৰে। হৰমনৰ মাত্ৰা সলনি হ'লে বিশেষকৈ বয়সন্ধিকালত ছালখনে বেছিকৈ তেল উৎপাদন কৰে, যাৰ ফলত একনিৰ সমস্যা হোৱা দেখা যায়। তেলেতীয়া ছালৰ বাবে আমি বিশেষভাৱে যত্ন ল'ব লাগে, কিয়নো অইলি স্কিনখনে ধূলি বালি ময়লাবোৰ সহজে আকৰ্ষণ কৰে আৰু লগতে ছালখনক বহুতো সমস্যাৰ সৃষ্টি কৰে। তৈলাক্ত ছালৰ গ্ৰন্থিসমূহ সক্ৰিয় হয়। এনে স্কিনত তেলৰ এক ধৰণৰ আৱৰণ থকাৰ বাবে ছালখনৰ অনবৰতে জিলিকি থাকে। তেলৰ আৱৰণৰ বাবে এনে ছালখন এনিটাইম কলা পৰা দেখা যায়। এনে স্কিন সাধাৰণতে নোম বেছিকৈ গজে, মুখত গুটি ওলায়। ডাৰ্মেল লেয়াৰ্ছৰ অধিক তৈলগ্ৰন্থি থাকে। কেতিয়াবা অধিক তৈলগ্ৰন্থি নিঃসৰণ হোৱাৰ কাৰণে আমাৰ স্কিনখন অধিক তৈলাক্ত হ'ব পাৰে। এতিয়া আহিছোঁ কিহৰ কাৰণে অইলি স্কিন হয়। বংশগত কাৰণত কেতিয়াবা আমাৰ স্কিনখন অধিক অইলি হয়। 2 নম্বৰ, অধিক অইলি খাদ্য আৰু মছলাযুক্ত খাদ্য গ্ৰহণে আমাৰ স্কিনখন অইলি হয়। 3 নম্বৰ, হৰমনৰ ইনবেলেন্সৰ কাৰণে স্কিন কেতিয়াবা অইলি হয়। 4 নম্বৰ, অতিমাত্ৰা টেনশ্যন বা চিন্তা কৰিলেও স্কিনখন অইলি হোৱা দেখা যায়। 5 নম্বৰ, অতিমাত্ৰা মেকআপৰ ব্যৱহাৰেও আমাৰ স্কিন অইলি হ'ব পাৰে। অধিক গৰম বা ঠাণ্ডাৰ কাৰণেও আমাৰ স্কিন অইলি হ'ব পাৰে। এতিয়া আহিছোঁ তেলেতীয়া বা অইলি স্কিনৰ ঘৰুৱাভাৱে কিদৰে যতন ল'ব লাগে। 1 নম্বৰ, সঠিক পদ্ধতিৰে ছালখন সদায় পৰিষ্কাৰ কৰি ৰাখিব লাগে। 2 নম্বৰ, ঠাণ্ডা পানীৰে মুখখন সঘনাই ধুব লাগে আৰু পিছত গোলাপ জল ব্যৱহাৰ কৰিব লাগে। ইয়ে ছালখনক অতিৰিক্ত তেল উৎপাদন কৰাটো হ্ৰাস কৰে। 3 নম্বৰ, অইলি স্কিনৰ বাবে আমাৰ প্ৰতিদিনে ৰাতিপুৱা খালী পেটত তিয়ঁহৰ আৰু কেৰেলাৰ জুচ খাব লাগে। 4 নম্বৰ, বিলাহীৰ পিটিকি মুখত লগাব লাগে আৰু 10 মিনিট লৈ ধুই দিব লাগে। 5 নম্বৰ, 2 দিনৰ মূৰে মূৰে ছালখন আমাৰ ভালদৰে পৰিষ্কাৰ কৰিব লাগে আৰু পিছত পাতলকৈ মইশ্চাৰাইজাৰ কৰিব লাগে। 6 নম্বৰ, অইলি স্কিনৰ মানুহে সদায় পিন্ধা আৰু সদায় ধুব লাগে, চাফাকৈ ধুব লাগে, লগতে ৰ'দত মেলি দিব লাগে। 7 নম্বৰ, তিয়ঁহৰ ৰস ওলাই গোটেই মুখমণ্ডলৰ কটনৰ সহায়ত ঘঁহিব লাগে আৰু মূৰৰ লগতে মুখমণ্ডলৰ পৰা গললৈকে এই মিশ্ৰণটো লগাব লাগে। 8 নম্বৰ, গোলনেমুৰ ৰস আৰু সম পৰিমাণৰ গাখীৰ মিক্স কৰি কটনৰ সহায়ত মুখ আৰু গালত লগাই 25 মিনিট ৰাখি কুহুমীয়া পানীৰে ধুই দিব লাগে। এনেকুৱা কৰিলে অতিৰিক্ত তেল আৰু একেবাৰে আঁতৰি যায়। 9 নম্বৰ, এডোখৰ বৰফ লৈ গাখীৰত ডুবাই মুখমণ্ডল আৰু ডিঙিত ঘঁহিলে লগে লগে তেলেতীয়া ভাৱ আঁতৰি যায়। 10 নম্বৰ, বেচন আৰু নেমুৰ ৰস মিহলাই এটা ফেচ পেক তৈয়াৰ কৰি 10 মিনিট লগাব লাগে, পিছত ঠাণ্ডা পানীৰে ধুই দিব লাগে। ইয়ে ছালৰ অতিৰিক্ত তেল কিছু পৰিমাণে হ্ৰাস কৰিব পাৰে। 10 নম্বৰ, চন্দনৰ গুড়ি, নিমপাতৰ গুড়ি, মুলতানী মাটি গোটেই বস্তুখিনি সম পৰিমাণৰ মিক্স কৰি তাৰ লগত গোলাপ জল মিহলাই 10 মিনিট লগাব লাগে, পিছত প্লেইন পানীৰে ধুই দিব লাগে। মুখত সদায় লাইট মইশ্চাৰাইজাৰ লগাব লাগে। 11 নম্বৰ, মচুৰ দাইল পিহি তাৰ লগত হালধি অকণমান পিহি কণীৰ বগা অংশ অকণমান 2 চামুচ গাখীৰ মিক্স কৰি এটা পেষ্ট বনাই মুখত 10 মিনিট লগাব লাগে, পিছত প্লেইন পানীৰে ধুই দিব লাগে। এনেকুৱা কৰিলে আমাৰ মুখৰ অইলি ভাৱ নোহোৱা হয়। 12 নম্বৰ, অইলি স্কিনখন সদায় মাইলযুক্ত চাবোন বা ফেচৱাছেৰে মুখখন ধুই দিব লাগে।
13 নম্বৰ দৈ অকণমান বেচন আৰু হালধি অকণমান মিক্স কৰি 10 মিনিট লগাব লাগে। 15 নম্বৰ ৰাতি শোৱাৰ আগতে মুখখন সদায় আমি ভালদৰে চাফা কৰি শুব লাগে। 16 নম্বৰ অইলি স্কিন আমি সদায় টনাৰ ব্যৱহাৰ কৰিব নালাগে। টনাৰ ব্যৱহাৰ কৰিলেও এলকহল ফ্ৰীযুক্ত টনাৰ ব্যৱহাৰ কৰিব লাগে। 17 নম্বৰ দিনত 2 বা 3 লিটাৰ পানী খাব লাগে। শাক পাচলি অধিক খাব লাগে, ফল মূল খাব লাগে, লগতে যোগা বা এক্সাৰচাইজ কৰিব লাগে। দৈনিক 8 ঘণ্টা শুব লাগে। ভিডিঅ'টো শেষলৈ চোৱাৰ কাৰণে আপোনালোকক অশেষ ধন্যবাদ জনাইছোঁ।